Hey guys, কি খবৰ সকলোৰে আশা কৰো ভালে নিশ্চয় আৰু আজি হৈছে মাৰ্চৰ 28 তাৰিখ এতিয়া ৰাতিপুৱা 11:30 মান বাজিছে আৰু মই মানে আজি তেনেকে কোনো ভ্লগ লৈ অহা নাই মানে কি ভিডিঅ' দিম বুলি একদিন দিয়াই নাই কেইবাদিনো আৰু আজি ভাবিলো কি এটা মিছো হল ভিডিঅ' লৈ হও মানে কি মিছোৰ পৰা কেইটামান মই ফ্ৰক কুৰ্তি এনেকে আনিছিলো ভাবিলো কি সেইকেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰো কেনেকুৱা ডিজাইনৰ মানে কি এইবোৰ ডিজাইন মই দেখিয়ে থাকোঁ এইটো আপোনালোকে হয়তো মিছোত দেখিয়ে থাকে এইবিলাক ফ্ৰক এইটো ফ্ৰকৰ কোৱালিটিটো বহুত বেছি ভাল আৰু মই ইউটিউবত ৰিভিউ চাইছিলোঁ এইটো ফ্ৰকৰ বহুত বেছি ভাল দেখা পায় ভাবিলোঁ কি লৈ লওঁ আৰু আনি পেলাই পিন্ধিও চালোঁ কিন্তু ধোৱা নাই আৰু ফাৰ্ষ্ট আনিছোঁ মাত্ৰ বেছি দিন হোৱা নাই 3-4 দিনমান হৈছে ক'তো পিন্ধি যোৱাও নাই এনেকৈ আৰু এতিয়া মই ভাবিলোঁ কি মিছো হল ভিডিঅ'টো এনেকৈ কৰি দিওঁ আৰু আপোনালোককো দেখুৱাওঁ তেতিয়াহ'লে চাই থাকক ভ্লগটো শেষলৈকে মানে ভিডিঅ'টো হল ভিডিঅ'টো আৰু শেষত কমেণ্টত জনাব টপকেইটা মানে ফ্ৰক কুৰ্তি যিয়ে নহয় এইকেইটা গোটেইকেইটা কেনেকুৱা লাগিল কমেণ্টত জনাব আৰু যিসকল মোৰ চেনেল নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে ভিডিঅ'বোৰ চাই থৈ গুচি যায় কিন্তু একেবাৰে ছাবস্ক্ৰাইব নকৰে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি দিব ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব আৰু তেতিয়াহ'লে হল ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো কৰি থাকোঁতে মাজতে এটা পাৰ্চেল আহিল মানে কি মিছোৰ পৰা মই এযোৰ মেখেলা চাদৰ অৰ্ডাৰ দিছিলোঁ আৰু মিছোৰ পৰা অৰ্ডাৰ দিলেতো এসপ্তাহমানৰ ভিতৰতে আহি যায় সেইকাৰণে আজি আহি গ'ল কাপোৰযোৰ আৰু কাপোৰযোৰ বোৱা কাপোৰ চাওকচোন কাপোৰযোৰ কি ধুনীয়া লাগিছে মানে কি এইটো আপেল কালাৰ হয় আৰু তাৰ মাজত বগা এনেকৈ ফুল আছে ঘনকৈ দিয়া আছে ফুলবোৰ বগা ফুল গোটেই বগা এনেকৈ বুটা বচা আছে আৰু ধুনীয়াকৈ সাইড পটিও দিয়া আছে ব্লাউজ পিচো আছে মানে কি কাপোৰযোৰ বহুত বেছি ভাল আহিছে মই ভাবিছিলোঁ কি দি পেলাই ভাবিছিলোঁ কিন্তু কাপোৰযোৰ বা কেনেকুৱা আহে কিন্তু কাপোৰযোৰ বহুত বেছি ভালেই আহিছে সেইকাৰণে বহুত বেছি ভাল মনটো ভাল লাগিছে আৰু কাৰণ এনেকৈ অৰ্ডাৰ দিয়াৰ পিছত মানে অলপ পইচাৰ কথা হ'লে বেলেগ অলপমান বেছি পইচা হ'লে অলপ চিন্তা হয় দিয়কচোন এনেকৈ কাপোৰযোৰৰ দাম হৈছে 699 টকা 699 লৈছে কাপোৰযোৰত দামটো কেনেকুৱা হৈছে আপোনালোকে জনাবচোন কমেণ্টত যিবিলাকে আনিছেতো গম পায়েই বাৰু সেইটো দামতে পাইছোঁ মই আৰু ভাবিলোঁ কি এযোৰ লৈ লওঁ
এইযোৰ লৈছোঁ কেনেকুৱা লাগিছে কমেণ্টত জনাব গোটেই কাপোৰখিনি আপোনালোকক দেখুৱালোঁ আৰু শেষত মই ভিডিঅ'টো ভইচ অভাৰ কৰিলোঁ মানে কি যিহেতু মাইক নাই আৰু মোবাইলতে মই শ্বুট কৰোঁ মোবাইলটো অলপ দূৰত থৈ দিলে ভইচটো নাযাব বুলি মই ভইচ অভাৰ কৰিছোঁ আৰু ফ্ৰকটোৰ বিষয়ে কিবা কৈছিলোঁ মোৰ ভাল লাগে আৰু ফ্ৰকটো সেনেকৈ মই কেইবাবাৰো পিন্ধিলোঁ এইটো ফ্ৰক মিছ'ৰ হল ভিডিঅ' বনাইছোঁ যিহেতু মিছ'ৰ পৰা আনিছিলোঁ সেইকাৰণে এইটো দেখুৱাই দিছোঁ ভিডিঅ'টো মানে গোটেই কাপোৰখিনি কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু মেখেলা চাদৰযোৰৰ দামটো ঠিকে আছেনে নাই বা কাপোৰযোৰ কেনেকুৱা লাগিলে সেইটোও জনাব কমেণ্টত আৰু যদি সম্পূৰ্ণ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু এইযোৰ চেণ্ডেলো মই মিছ'ৰ পৰা আনিছোঁ সেইখিনিও আপোনালোকক দেখুৱাই ল'লোঁ একেলগে তেতিয়াহ'লে আকৌ লগ পাম নেক্সট এটা ভ্লগৰ সৈতে বা অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়াহ'লে আজিলৈ বাই বাই ফ্ৰেণ্ডছ বাই বাই